গাইজ বৰ্তমান মই আছো বৰপেটা টাউনত আৰু বৰপেটা টাউনত মই হোলীত আহিছিলো আচলতে আৰু কীৰ্তন ঘৰত মই হোলী খেলিছিলো মই আগৰ ব্লগটো দেখাইছো আৰু এতিয়া মই আহিছো আন এখন অন্যতম বৰপেটাৰ ইয়াৰে সত্ৰ এখন পাটবাউসী সত্ৰ বুলি কয় শংকৰদেৱৰ সত্ৰ আছিলে এইখন শংকৰদেৱে স্থাপন কৰা আৰু শংকৰদেৱৰ যিটো মানে অৰ্ধাংগিনী কালিন্দ্ৰী আই ইয়াতে বিচনাখন আছে তাৰপিছত আৰু লগতে ইয়াতে মুখা অভিনয়ৰ এনেকুৱা মুখা পায় মুখাৰ যিবিলাক শিল্প আছে সেই মুখা শিল্পখিনি আছে তাৰপিছত আৰু কি আছে বেছবৰুৱা শংকৰদেৱৰ এই পদচিহ্ন আছে শংকৰদেৱৰ কালিন্দ্ৰী ব্যৱহৃত মানে এইটো কি কয় কুৱাটো আছে আৰু ভেটিটো আছে ঘৰৰ ভেটিটো আৰু কিবা সিহঁতে ব্যৱহাৰ কৰা বহু বস্তু আছে ইয়াত এইবিলাক আমি দেখা পাম আৰু ইয়াত আটাইতকৈ বেছি সময় কিজানি শংকৰদেৱে এইখন সত্ৰতে পাৰ কৰিছিল এইবিলাক ইয়াত হয়তো যদি গুৰুজনা আছে কোনোবা তেনেহ'লে আমাক দেখাই দিব নিশ্চয় গতিকে শংকৰদেৱৰ লগত জড়িত বহুত স্মৃতি আমি এতিয়া দেখা পাম গতিকে মই ভিতৰত সোমাই যাওঁ আৰু গোপ্ৰটো অলপ চাৰ্জ কম আছে সেইকাৰণে মই মোবাইল দি বৰ্তমান ভিডিঅ' বনাই আছোঁ কিন্তু অলপ পিছত মই গোপ্ৰ শ্বট আপোনালোকক দেখাম গতিকে এতিয়া তাত যাওঁ আৰু গৈ পেলাই ভিতৰত কি আছে আপোনালোকক এবাৰ দেখাবৰ কাৰণে চেষ্টা কৰোঁ আৰু ইয়াতে এইটো ঘৰত শিলৰ পাথৰ যিটো দেখিছে পাথৰটোত শংকৰদেৱৰ পদচিহ্নটো ইয়াতে চিহ্নিত কৰি থোৱা আছে মই আপোনালোকক দেখাম এইফালে হৈছে এইটো শংকৰদেৱৰ পদচিহ্নটো ইয়াতে এই শিলটোত পাথৰটোত এনেকৈ ৰাখি থৈছে তো কিমান ধুনীয়াকৈ এনেকৈ মানে এইবিলাক বস্তু ৰাখি থৈছে আৰু তাৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ আৰু বৰপেটাৰ প্ৰত্যেকখন সত্ৰই একোটা মানে বিশেষ বৈশিষ্ট্য আছে আৰু গতিকে এইটো ছাইডত আৰু বেলেগ কিবা কিবি আছে আৰু মই সেইবিলাক আপোনালোকক দেখাওঁ আৰু এইটো হৈছে কালিন্দ্ৰী আইৰ বাসগৃহ মানে শংকৰদেৱৰ দ্বিতীয় পত্নী আছিলে আৰু ইয়াৰে মানে দ্বিতীয় পত্নীৰ যিখন বিচনাখন আছিলে এয়া বিচনাখন ইয়াতে থৈ দিছে বিচনাখন মই আপোনালোকক দেখাই দিলোঁ ধুনীয়াকৈ মানে কিমান পুৰণি এখনি বিচনা এনেকৈ ৰাখি থৈ দিছে ইয়াতে সংৰক্ষণ কৰি থৈ দিছে আৰু গোটেই বিচনাখন ধুনীয়াকৈ গামোচাৰে সজাই পেলাই ধুনীয়াকৈ ৰাখি থৈ দিছে আৰু ইয়াতে এটা কুঁৱা আছে এই কুঁৱাটোত ইয়াতে লিখা আছে কালিন্দ্ৰী আইৰ পাঠ কুঁৱা বুলি আৰু এইটো মানে 539 শংকৰাব্দ আৰু 1395 ভাস্কৰাব্দত মানে এইটো বনাইছিলে আৰু তলত যদি চাই আপুনি একদম তলৰ পিনে পানী দেখা পায় হয়তো কেমেৰাত ভালকৈ অহা নাই কিন্তু তলৰ পিনে পানী আছে এতিয়াও গতিকে এই কুঁৱাটো মই দেখালোঁ এইটো কুঁৱাৰ পৰা মানে পানীবিলাক উঠাইছিল আগতে আৰু পানী উঠাই পেলাই কাপোৰ ধুইছিল বা খোৱাৰ কাৰণে ব্যৱহাৰ কৰিছিল এই কুঁৱাটো দেখালোঁ আৰু আগত এটা মিউজিয়াম আছে এইফালে সেই মিউজিয়ামটোত যাওঁ আৰু মিউজিয়ামটোত বহুত বিভিন্ন বস্তু সংৰক্ষিত কৰা আছে হয়নে মিউজিয়ামটোত কিবা কিবি আছে এনেকুৱা সংৰক্ষণ কৰা গতিকে আপুৰুগীয়া বস্তু বহুত আছে গতিকে এবাৰ মিউজিয়ামৰ ভিতৰত যাওঁ আৰু কি আছে দেখাওঁ তো ইয়াতে মিউজিয়ামৰ ভিতৰত আহিলোঁ আৰু মিউজিয়ামৰ ভিতৰত এনেকুৱা কিছুমান বস্তু সংৰক্ষণ কৰা আছে এয়া গুৰু আসন এখন আছে প্ৰথম যেতিয়া মানে এইখন সত্ৰ স্থাপন কৰিছিল তেতিয়াৰে এইখন গুৰু আসন আৰু এইটো কালিন্দ্ৰী আইৰ মানে ধান বন্ধা পখালি আছিলে ইয়াতে যিটো এইখিনি দেখিছে তাতে মানে ধান বান্ধিছিলে আগতে আৰু এইটো তেতিয়া যিবিলাক প্ৰসাদবিলাক বিতৰণ কৰিছিল প্ৰসাদবিলাক বিতৰণ কৰোঁতে মানে এনেকুৱা কাঠৰ চৰিয়া আছিল আৰু কাঠৰ চৰিয়াত মানে প্ৰসাদ লৈ পেলাই ইয়াতে ৰাইজক বিতৰণ কৰিছিল আৰু এইটো ছাইডত যিখন এই দৰ্জা দুখন দেখিছে যেতিয়া মানে এইখন পাটবাউসী সত্ৰখন যেতিয়া স্থাপন কৰিছিল তেতিয়া মানে এই দুই ছাইডৰ দুখন দৰ্জা এনেকৈ মানে বনাইছিলে এই দুখন তামৰ দৰ্জা দুখন এনেকৈ বনাইছিলে ইয়াতে যে এই ডাঙৰ কাঠৰ টুকুৰাটো যে দেখিছে এইটো আচলতে কাঠৰ টুকুৰা মানে এইটো কলগছৰ বৰপীৰা বুলি কয় ইয়াতে বহি পেলাই শংকৰদেৱে শাস্ত্ৰ লিখিছিলে আগতে আৰু এইফালে যিবিলাক সৰু যে মূৰ্তিবিলাক যে দেখিছে এইবিলাক আগতে কি আছিলে এইটো বেছবৰুৱা এইবিলাক আছিল গুৰু আসনৰ পৰাই গুৰু আসনত লগাই থোৱা আছিল তাৰপিছত এইবিলাক খুলি আনি পেলাই ইয়াতে মানে থৈ দিছে সংৰক্ষিত কৰি পেলাই এইফালে যে মুখাখন যে দেখিছে এইটো আগতে মানে ভাওনাত ব্যৱহাৰ কৰিছিলে আৰু এই ৰাৱণৰ এইখন আচলতে গোটেই মুখাখন 10টা মাথা আছিলে ইয়াতে এতিয়া মানে খুলি পেলাই এনেকৈ থৈ দিছে অলপমান মানে জৰাজীৰ্ণ অৱস্থাত আছে আৰু নেক্সট এইটো ছাইডত আপোনালোকে বহুত এনেকুৱা মুখা দেখা পাব হাতেৰে মানে চোৱা অনুমতি নাই সেইকাৰণে মই ওচৰৰ পৰা দেখাই দিছোঁ এইবিলাক মুখা আগতে পিন্ধি পেলাই অভিনয় কৰিছিলে এনেকুৱা বিভিন্ন ৰকমৰ সিফালেও এনেকুৱা বিভিন্ন ৰকমৰ মুখা আছে তো এইটো গৰুৰ পক্ষী ন এইটো গৰুৰ পক্ষীৰ মুখা আছে ইয়াতে বাকি এনেকুৱা বিভিন্ন ৰকমৰ মুখা ইয়াতে আপোনালোকে আছে আৰু এইফালে
বিভিন্ন ৰকমৰ বস্তু আছে গতিকে সকলোবিলাক দেখালোঁ ইমান ধুনীয়াকৈ সংৰক্ষিত কৰি ৰাখিছে মিউজিয়ামটোত গতিকে আৰু কি নতুন নতুন ভাল ভাল বস্তু আছে নতুন নতুন নহয় আচলতে বহুত পুৰণি বস্তুৱে কিন্তু মই প্ৰথমবাৰ দেখিছোঁ কাৰণে মই নতুন বুলি ক'লোঁ গতিকে বাহিৰত অলপমান আৰু চাই লওঁ এইখন কীৰ্তন ঘোষা শংকৰদেৱৰ মানে বিৰচিত সাঁচিপাত এখন ভিতৰত আছে দেখিছে কিন্তু খুলিব পৰা নাই ওলাব পৰা নাই বাহিৰত কিন্তু ভিতৰৰ পৰা আপোনালোকক দেখাই দিলোঁ এইখন এনেকুৱা সাঁচিপাত ইয়াতে ৰাখি থৈছে চব তো এয়াই আছিলে পাটবাউসী সত্ৰ যিখন শংকৰদেৱৰ পাটবাউসী সত্ৰ আৰু এইফালে যিটো দেখিছে এইফালে ইয়াতে দৌল হয় দৌল পূজা হয় এইটো ছাইডত কিবা প্ৰগ্ৰেম এটা চলি আছে সেইকাৰণে বহুত অলপ ডাঙৰ ডাঙৰ চাউণ্ড কৰি আছে গতিকে ইয়াতে এইখন চাওক ইয়াতে দৌল পূজাও হয় ইয়াতে এইটো হৈছে দৌল মন্দিৰটো যিটো দৌল মন্দিৰ পাতে আমাৰ তো সত্ৰৰ ভিতৰত সোমাই আহিছোঁ আৰু সত্ৰৰ ভিতৰত সোমাই আহিয়ে এইফালে গুৰুৰ পক্ষী যেনেকৈ কীৰ্তন ঘৰত আছিল এনেকৈ গুৰুৰ পক্ষী এইটো চাইডত আছে আৰু এইটো চাইডত যদি চাই এইটো চাইডত এনেকুৱা হনুমানৰ মূৰ্তি আছে আৰু এইখন হৈছে সত্ৰখন আৰু ইয়াতে চাকি জ্বলাই থৈ দিছে এয়া শংকৰদেৱে জ্বলাই থোৱা চাকি আছিলে ন শংকৰদেৱে নিজ হাতেৰে জ্বলাই থোৱা চাকি আছে ইয়াতে সন্মুখত আৰু এই আগৰ গছি মানে চাওকচোন ইমান ওখ মানে ইমান ওখ কৰিছে একদম পূৰা যেন ওপৰত লাগি গৈছে মানে এনেকুৱা আৰু এইখন হৈছে গুৰু আসনখন মই ওচৰৰ পৰা দেখাই দিছোঁ কাৰণ এইখিনিৰ পৰা এইটো ছাইডত মানে আৰু খোজ দিব নোৱাৰি কাৰণ ইয়াতে পুথি পঢ়ে ন ভাগৱত পাঠ কৰে ইয়াতে সেইকাৰণে নাম ঘোষা কীৰ্তন ঘোষা কৰে এইটো ছাইডত মই যাব নোৱাৰোঁ গতিকে ইয়াৰ পৰা আপোনালোকক দেখাই দিছোঁ এইখন গুৰু আসনখন গেটখনত চাওকচোন 1 2 3 4 5 আৰু এইটো ছাইডত 1 2 3 4 5 এই শ্ৰীকৃষ্ণৰ দশ অৱতাৰটো এই গোটেই দৰ্জা দুখনত মানে দৰ্জাখনতে ইয়াতে এনেকৈ অংকন কৰি থৈ দিছে তো এয়া আছিলে শংকৰদেৱৰ মানে প্ৰতিষ্ঠা কৰা এইখন পাটবাউসী সত্ৰ আৰু পাটবাউসী সত্ৰত মই পৰিৱেশটো আপোনালোকক দেখালোঁ যে বেজবৰুৱা কেনেকুৱা লাগিল ইয়াতে বহুত বেছি ভাল লাগিল হৃদয়খন মানে ইয়াতে ৰখি যাওক কৰি আছে আৰু ধন্যবাদ সেইসকল ব্যক্তিক যিসকলে এইখন এতিয়ালৈকে জীয়াই ৰাখিছে আৰু ভৱিষ্যতেও জীয়াই ৰাখিব কাৰণ ইহঁতৰ কাৰণে আমি চাব পাৰিছোঁ আৰু আপোনালোকে চাব পাৰিব আৰু আমাৰ আগন্তুক প্ৰজন্মই সেইখিনি চাব পাৰিব সেইকাৰণে বহুত বহুত ধন্যবাদ সেইসকল লোকক হয় আৰু ইয়াতে আহিলে মানে পৰিৱেশটো মানে ইমান বেছি ভাল লাগে যে পৰিৱেশটো মানে ইয়াতে যেন আপুনি থাকি দিব এনেকুৱা টাইপৰ লাগে মানে ইয়াৰ পৰা আপুনি পৰিৱেশটো চায়ে গম পাইছে চাগে যেন কিবা বহুত ক'ৰবাতে সোমাই আছে এনেকুৱা টাইপৰ লাগিব গতিকে বহুত বেছি শান্তি আছে ইয়াতে গতিকে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ বহুতখিনি দেখালোঁ আপোনালোকক গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভাল লাগে এটা লাইক কৰি দিব আৰু আমাৰ এই সত্ৰবিলাক জীয়াই ৰাখিবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে ইয়ালৈকে আহিবৰ কাৰণে মানে উৎসুক হৈ পৰে গতিকে আজিলৈকে এইখিনিয়ে আছিলে নেক্সট নতুন ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই